নমস্কাৰ। বিহেত আবাতিৰ সৈতে মই আবুল বাছাৰ চিঙিমাৰী বজাৰত অৱস্থিত জনাব মেডিকেলৰ লগত অসম গণ পৰিষদৰ চামগুৰি সমষ্টি বিধান পৰিষদৰ মুখ্য কাৰ্যালয়খন শুভ উদ্বোধন কৰা হয়। উক্ত সভাত উপস্থিত থাকে নগাঁও জিলাৰ অগপৰ সভাপতি মাননীয় মণিমাধৱ মহন্ত ডাঙৰীয়া আৰু লগতে উপস্থিত থাকে বিষ্ণুদা ডাঙৰীয়া আৰু যতীন নাথ ডাঙৰীয়া। চামগুৰি সমষ্টি অসম গণ পৰিষদৰ সভাপতি আবু বক্কৰ সিদ্দিকী, বিশিষ্ট সমাজকৰ্মী মজিবুৰ ৰহমান, যুৱনেতা আফতাবুৰ ৰহমান আৰু বিজেপি চামগুৰি মণ্ডল সভাপতি সুব্ৰত সিনহা, লগতে কলিয়াবৰ সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ ইমৰান হোসেন। প্ৰায় 400 দলীয় কৰ্মী উপস্থিত কাৰ্যালয়টো ফিতা কাটি মুকলি কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি এজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নগাঁও লোকসভা আৰু কাজিৰঙা লোকসভা দুয়োটাই বিজয় সাব্যস্ত কৰিবলৈ মন্তব্য আগবঢ়ায় মণিমাধৱ মহন্তই। কাৰ্যালয় আপুনি উদ্বোধন কৰিছে আৰু দুপে চামগুৰিত অগপৰ উত্থান হোৱা পৰিলক্ষিত হৈছে, কি ক'ব? নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধান পৰিষদত আমি চামগুৰি সমষ্টি সমিতিৰ এটি কাৰ্যালয় আজি শিঙিমাৰীত শুভ উদ্বোধন কৰোঁ। আমাৰ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলো আমাৰ লগত উপস্থিত আছে। অসম গণ পৰিষদে NDAৰ এক মিত্ৰজোঁট হিচাপে আগন্তুক দিনত নিজৰ দায়িত্ব পালন কৰিবলৈ ইতিমধ্যে সমস্ত অসমত নিজৰ কাম কাজ আৰম্ভ কৰিছে। নগাঁও জিলাতো আজি চামগুৰিত আমি আমাৰ কৰ্মীসকলক ইতিমধ্যে বিজেপিৰ লগত কেইবালানিও যুটীয়া বৈঠক অনুষ্ঠিত হৈ ৰাইজৰ মাজলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ যি বাৰ্তা, সেই বাৰ্তা কঢ়িয়াই একেলগে লৈ গৈছে আৰু আগন্তুক দিনত নগাঁও লোকসভাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰিবৰ কাৰণে আমাৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যে এবাৰ ধৰ্মীয় সংখ্যালঘু মানুহে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিপুল উৎসাহ উদ্দীপনাৰে ওলাই আহিছে আৰু এইবাৰ তেওঁলোকৰ মাজত কংগ্ৰেছে সদায় যি ভয় সন্ত্ৰাস প্ৰলোভন এনেকুৱা ৰাজনীতি কৰি আছিল, সেই ৰাজনীতিৰ এইবাৰ অন্ত হ'ব আৰু এইবাৰ সংখ্যালঘু মানুহৰ মাজত আমি মিত্ৰজোঁটে ভোট পাম আৰু আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব। নিশ্চিতভাৱে বিপুল সঁহাৰি লাভ কৰা দেখা গৈছে। অকল চামগুৰিত নহয়, ৰূপহীত যোৱাকালি ঢিঙত মিটিং হৈ গৈছে। আপুনি চৰ চাপৰিলৈ যদি যায় তাতো দেখিব সমস্ত জেগাতে ধৰ্মীয় সংখ্যালঘুৰ মাজত এটা নতুন জাগৰণ হৈছে। সেই জাগৰণৰ জৰিয়তে নিশ্চিতভাৱে আমি এবাৰ নগাঁও লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম। প্ৰথম কথাটো হ'ল, চাওক, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, চামগুৰি ৰাইজে তেওঁক বহুত মৰম দিছিলে। আজি চামগুৰি ৰাইজক চৌঠেঙীয়া কৰি এৰি থৈ তেওঁ ধুবুৰীলৈ কিয় গ'ল? তেওঁ কিয় ৰাইজক চৌঠেঙীয়া কৰিলে? সেই কথাবিলাকত ৰহস্য সোমাই আছে। যিয়েই নহওক, কংগ্ৰেছে প্ৰথম কথা ৰাইজক উন্নয়ন সাধিবলৈ যোৱাৰ আগত নিজে নিজৰ দলটো বচোৱা ভাল। আজি এজন এজনকৈ তেওঁলোকৰ দল এৰি আহিছে। দলত মানুহ আজি তাৰিখত নেতা নাই, কৰ্মী নাই। তেওঁলোকে সেই অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। সেইকাৰণে কংগ্ৰেছে ৰাইজক দিবলগীয়া একো